এটা নতুন ভিডিঅ' আৰম্ভ কৰিলোঁ। আজি ক'ত গৈছোঁ, আজি চাওক আজি ক'ত গৈছোঁ। এইটো হ'ল আমাৰ গীতা মন্দিৰ ৰাস্তা পাহাৰত। ইমান বেয়া চাওক, কেতিয়া যে হ'ব এই ৰাস্তাটো। Give it time. I know that I'm not easy. This cold heart of mine, she really took a beating before you. নাকি টায়াৰটো চাওকচোন, একদম অৱস্থাই নাই টায়াৰটো। পিছৰ তোৰবা আছে না নাই? তই এনেকৈ যাবি না কি তালৈকে? গ্ৰিপ চিপ নাইচোন একো। এনেকৈ যাম আমি কি কৰা এতিয়া? হাৰামি হ বেটা। এইটো আমাৰ পাইলট সেইজন। পিছত তোৰ দিবি নাকি? পিছত দিবি। There's nothing I wouldn't do for you. There's nothing I wouldn't do for you. For you. For you. For you. For you. For you. এইটো হ'ল চন্দ্ৰপুৰ যোৱা ৰাস্তা। এইফালে আপোনাৰ পবিতৰা যাব পাৰে। এদিন দেখাম বাৰু পবিতৰা কেনেকৈ যায়, কোনফালেদি যায়। এতিয়া যাওক, আমি এলন ট্ৰি গৈছোঁ। এলন ট্ৰি তো আমি বহুতখিনি আহি পালোঁ। এতিয়া গাড়ীখন পাৰ্কিং কৰিলোঁ। গাড়ীখন ঘৰৰ চোতালত পাৰ্কিং কৰিব লাগে, তো ৰাস্তাৰ অলপ অসুবিধা হয়। এইখন এখন কিবা পাৰ্ক হয় চাগে। তো এলন ট্ৰি আপোনাৰ ইফালৰ পৰা বাহঁতে যাব লাগে। তো এইখন কিবা এখন পাৰ্ক হয়, নাজানো। তো এইটো হ'ল ব্ৰহ্মপুত্ৰ। চাওক, তো বাৰিষা কালত যেতিয়া বৰষুণ হয় গোটেই ইয়ালৈকে পানী হৈ যায়। ইয়ালৈকে কিবা গোটেই ফুল হৈ যায়, বানপানী সৃষ্টি হৈ যায়। তাৰপিছত कहना क्या चाहते हो? চাওক, ৰাস্তাটো বাইক আনিব পাৰে, কিন্তু আনিব নিদিলে। তাতে বাইক পাৰ্কিঙৰ কাৰণে 30 টকা খুজিছে, সেইটো কাৰণে নেকি। বাইক আনিব পাৰে কিন্তু। ইফালে তলে দে এইটো মন্দিৰ চাওক, এলন ট্ৰিত মন্দিৰটো ভালে লাগিছে। শিৱ মন্দিৰ নেকি এইটো? পানীটো দেখাত বেলেগ দেখি নাই, দেখাতে ভয় লগা মানে। এই ছাগলীবোৰ চাওক না, ছাগলীবোৰ এইটো। बहुत ज़्यादा पास मत जाइए भाई। এইটোৱে হয় এলন ট্ৰি। বাৰিষা কালত চাগে এইবিলাক পানী চানী গোটেই শিলবিলাক গোটেই তলত যায় চাগে না। গছজোপাৰ ওচৰত গৈ আছোঁ ৰ'ব, ওচৰত গৈ কিনে দেখাম বেছি ভালদৰে।
তো আমি ফাইনেলি পাই গ'লো এলন ট্ৰি তো এইটোৱে হয় এলন ট্ৰি তো আমি ইয়াত আহি পাইছোঁ এতিয়া অলপ কিবা খাম এতিয়া আৰু এইটো গছজোপাৰ নামটো কি এইটো হ'ল আহত গছ তো ইয়াতে মহাদেৱৰ পূজা হয় আহত গছত তো ইয়াতে শিৱৰাত্ৰিৰ দিনা চাগে বহুত ডাঙৰ পূজা হয় ক'ত যাই আছে আপুনি হয় নেকি বলক তেতিয়াহ'লে আগত যাওঁ আমি অলপ আগৰ এইখিনি চাই আহোঁ পানীৰ শব্দ শুনিছে গাইজ কেনেকুৱা লাগিছে বন্ধু বহুত ধুনীয়া জেগা কিন্তু দেই ভবা নাছিলোঁ এনেকুৱা জেগা হ'ব বুলি কিমান মান ভাল লাগিছে ইয়াতে কিমান ভাল লাগিছে মানে ক'ব নোৱাৰে এনেকুৱা আপোনালোকে আহিব এবাৰ তো ভিডিঅ'ত চাইছিলোঁ বা গুগলত চাৰ্চ কৰি চাইছিলোঁ এনেকুৱা জেগা বুলি গম পোৱা নাছিলোঁ মানে ৰিয়েল লাইফত আহি কেনে মানে যিটো এটা মানে মজা লাগিছে ক'ব নোৱাৰোঁ আমি ভাষা নাই মানে কিন্তু ৰিক্সো আছে অলপ পানীখিনি ওচৰত দেখি ইমান ধুনীয়া কিন্তু ৰিক্স বহুত আছে মানে ওচৰত গ'লেহে গম পাব আৰু মানে এনেকুৱা ঠাৰ হয় পানীখিনি তো একদম ভয় লগা হয় আৰু কি আনিছে কি অনা নাই বাউন্স বিস্কুট ব্লেক এইটো হৈ গ'ল কাপটো ধোৱা নাই নেকি নাই ধোৱা যোৱাবাৰ আমি খাইছিলোঁ তেনেকৈ থৈ দিছোঁ ভাবিছা নেকি যে ব্ৰহ্মপুত্ৰত ধুম নাই মানুহবিলাকে মানে কি খাইছে লৈছে আৰু থৈ দিছে মানে নিজৰ এটা জ্ঞান নাই যে ধুই কেনে থৈ দিওঁ देखा आपने लापरवाही का नतीजा অলপমান চাপাত 5 টকাৰে থাকে না ঘৰৰ পৰা আনিলে আকৌ কিনো আৰু এইটো চেনি কিনি সেইটো কাৰণে অলপ বেছিকৈ আছে নহ'লে সেইটো অলপমানে থাকিলে এইবোৰ বস্তু আৰু ৰৈ যোৱা বস্তুবিলাক নাখাবি ঘৰত নাই নাখাওঁ তেনেকুৱা নহয় দেই ঘৰত তেনেকুৱা বুলি ভাবিছে নেকি চিপছ আনিছোঁ 2 পেকেট চিপছ আৰু বাটাৰ আনিছোঁ 3টা কিন্তু বাটাৰবোৰ আনি একো কামত নাহিলে কামত আহিব বাৰু বৰ্তমান আমি অলপ ইয়াতেতো নোৱাৰিম আমি নাহিলে বাহিৰত গৈ কিনে আমি অলপ তাত ভাজি খাব চেষ্টা কৰিম এইটো হ'ল অৰেঞ্জ কালাৰ বাউন্স ভাবিলোঁ গছজোপাৰ ওচৰত কিবা এটা খাই লওঁ কিন্তু তাতে নোৱাৰিলোঁ মানে বহুত বেছি বতাহ মাৰি থাকে তাৰ কাৰণে অলপ ছাইডত আহিলোঁ ব্ৰহ্মপুত্ৰৰ পাৰতে হয় ছাইডত আহি ভাবিলোঁ আৰু তাতে কিবা খাই লওঁ চ' লগৰজনে আৰু মই মানে বস্তুখিনি ৰেডি কৰি আছিলোঁ তো বেলেগ একো লৈ যোৱা নাই চাহ বনালোঁ আৰু মেগী 2 পেকেট বনালোঁ তাৰপিছত কণী ভাজিলোঁ তো এনেকৈ খাই ঘৰত গুচি আহিলোঁ আৰু তো চাওকচোন ভিডিঅ'টো আগলৈকে Give it time. I know that I'm not easy. This cold heart of mine, she really took a beating before you. You stuck through blizzards, winter nights with you. Now I'm blooming just for you, for you. এইখিনি সময়ত সি ৰেডি কৰাত ব্যস্ত হৈছে আৰু মই খোৱাত ব্যস্ত হৈছোঁ তাকো 2-এখন খুৱাই দি আছে আৰু মাজে মাজে There's nothing I wouldn't do for you. There's nothing I wouldn't do for you. For you. For you. For you. For you. For you. For you.
বালি বালি লাগিছে এতিয়া আমি যাব লৈছোঁ বস্তুবিলাক অলপ সামৰি লৈ লওঁ ঢৌলো চাপ ঢৌলো আকাশখন নীলা হৈ থাকিলে বহুত ধুনীয়া লাগে কিন্তু থেংক ইউ গাইজ ভিডিঅ'টো চাব গোটেইখিনি পাৰিলে ছাবস্ক্ৰাইব কৰি দিব যে নতুন নতুন ভিডিঅ' আৰু দিব পাৰা এইটো চাওক আমাৰ এইটো কেমেৰা ষ্টেণ্ড তাত কিবা বনাই আছে চাগে এইটো হৈ গ'ল চন্দ্ৰপুৰৰ ফালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব হা আৰু লাইক কমেণ্ট দিব Yeah.